শুনিত না তুমি যে মামাৰ লগত গৈ পেলাই যে বস্তুটো আনিলা তুমি যে বস্তুটো আনি পেলাই যে মোক যে ফটাই থৈ গুচি গ'লা তোমাৰতো মৌখুলি বা গোটেই মানুহে জানে না এইবিলাকতো কৰিব নালাগে দাদাইতো জানেই না দাদাইতো নিজে জানে দাদা ক'ত গ'ল তুমি ক'ত গ'লা ক'ত গ'লা তুমি চোৱা নাই সেই মানুহটো যে তাৰ হাততে হৈ যায় ইয়াতে তুমি কোন ৰহিমৰ ল'ৰা পলাইছে যে ডাক্স পেলাইছে ৰহিমৰ ল'ৰা দেউতা আছে বুলি কৈ আছে আপুনি মোবাইলটো ওলাই পেলাই নামটো কি স্যার মোৰ নাম আশাদুল কোপা আনিছিলে স্যার এইটো এই চকু হস্পিটেলৰ ওচৰৰ পৰা আনিছে সি তাক কেনেকৈ পালে তাক নহয় সি ফোন কৰি কণ্টেক্ট কৰি আনিছে নাম্বাৰটো মোৰ হাততো আছে তাৰমানে যোনটো মানুহ আনিছে এইটো নাম্বাৰ মোৰ হাতত আছে নহয় তই আনি কাক দিবি মই আনা নাই লগৰটো আনিছে আনি পেলাই মাল পেলাই থৈ পলাইছে ছাৰে মোক ধৰিছে লগৰটোৱে আনি পেলাই মাক্স ছাৰক দিছে নামটো কি তোমাৰ মোৰ নাম আশাদুল তাৰ নাম ৰাহুল মেইন ডিলাৰী ড্ৰাগছ ক'ব আনিছোঁ ড্ৰাগছ মানে মোক মানে লগৰটোৱে ফোন কৰিছে লগৰ নাম কি এই ৰাহুল কোন ৰাহুল ক'ত ঘৰ এই মৌখুলি সি মানে ফোন কৰিছে তুমি আহা মই এক জেগাত যাম গৈ পেলাই গৈছো গৈ পেলাই কি কৈছে গম পাইছে সি মানে মালকেইটা লৈ পেলাই তাত পেলালে যেতিয়া মালকেইটা তাত পেলালে তেতিয়া মোৰ দাদাটোৱে পাইছে গৈ পেলাই পাই পেলাই আনি পেলাই তোমাৰ নাম কি মোৰ নাম আশাদুল ক'ত ঘৰ ঘৰ মৌখুলি ড্ৰাগছৰ ব্যৱসায় কৰা মই নকৰো ছাৰ ড্ৰাগছ খোৱা মই খাইছো এওঁলোকে স্কুটি লৈ আহিছিলে স্কুটি লৈ আহোঁতে তাত অলপ মিছবিহেভ কৰিছে অপেন ৰাস্তাত মিছবিহেভ কৰিছে কৰাৰ পিছত মই ক'লোঁ ৰক সিহঁতে পলাইছিলে কিন্তু মোৰ অলপ সন্দেহ উপজাত মই সিহঁতক পিছা কৰিলোঁ পিছা কৰি আহি তেওঁলোকক মৌখুলি ইয়াত ধৰিলোঁ কাৰণ মৌখুলি গোটেইখন মোৰ দাদা খুৰা বৰ্তা ঘৰ মই হ'ব পাৰোঁ অসমীয়া ল'ৰা কিন্তু মৌখুলিত মই জন্ম দেই তাৰপিছত আহি তাক যেতিয়া ধৰিলোঁ মোৰ বাইক আগত দি পেলাই মই ৰাখিলোঁ ৰখাৰ পিছত তেওঁ তাত বহুতখিনি ড্ৰাগছ পাইছোঁ আৰু এটা হাথিয়াৰ লৈ আহিছে তেওঁলোকে মানে কোনোবাই যদি ধৰে মাৰিব প্ৰথম মোক মাৰিব ওলাইছিলে তেতিয়া মই থাপ মাৰি ধৰিলোঁ ৰথটো ধৰি পেলাই মই তেওঁলোকক ৰাখিলোঁ তাৰপিছত আমাৰ বৰ্তাহঁত আহিলে খুৰাহঁত আহিলে চবেই মিলি তেওঁলোকক ইয়াত ধৰি ৰাখিছোঁ এইখিনি জেগাখিনিৰ নাম কি এইখিনি মৌখুলিত ধৰিছোঁ মই কিন্তু তেওঁলোকক বা পিছা কৰিছোঁ মই ডিফুলুৰ পৰা